2020 এই বছৰটো প্ৰত্যেকজন মানুহৰ কাৰণে এটা মহাকালৰ বছৰ বুলি ক'লেও ভুল কোৱা নহ'ব কাৰণ কৰোনা ভাইৰাছে অকল ভাৰতবৰ্ষতে নহয় গোটেই পৃথিৱীতে এক আলোড়নৰ সৃষ্টি কৰিছে আৰু এই কৰোনা ভাইৰাছৰ কাৰণে প্ৰত্যেকজন মানুহ বৰ্তমান আতংকময় পৰিস্থিতিত আছে ঠিক এনে এটা সময়ত ভাৰতবৰ্ষৰ দিল্লী এনচিআৰত যোৱাকালি এক ভয়ানক ভূমিকম্প হৈ গ'ল এইটো হয়তো প্ৰকৃতি আৰু কুদৰতে আমাক বাৰে বাৰে ৱাৰ্নিং দি আছে যাতে আমি হিংসা সাম্প্ৰদায়িক নকৰি আমি সৰ্বপ্ৰথমে মানৱতাক আগত ৰাখি আমি সকলোৱে ন্যায় পথত আগবাঢ়ি যাওঁ কিন্তু এই কথাটো বুজাৰ পৰিৱৰ্তে দেখা গৈছে আমি সকলোৱে দিনক দিনে হিংসা আৰু এজনে আনজনৰ প্ৰতি ঘৃণা ভাৱ লৈ চলিবলৈ আৰম্ভ কৰিছো আৰু যাৰ কাৰণে হয়তো প্ৰকৃতি আৰু কুদৰতে আমাক এনেকুৱা মহাকাল মহামাৰী বা এনেকুৱা দুৰ্যোগ দিবলৈ আৰম্ভ কৰিছে এইটো এবাৰ ভাবি চাওক এনেকুৱা ভয়ংকৰ মহামাৰী বা এইসমূহ দুৰ্যোগ অকল মানুহৰ বাবে কিয় এই দুৰ্যোগসমূহ প্ৰকৃতি আৰু কুদৰতে জীৱ-জন্তুৰ ওপৰত কিয় নিদিয়ে কাৰণ জীৱ-জন্তুৱে হয়তো ভাল মন আৰু বিশ্বাস লৈ এই পৃথিৱীত জীয়াই থাকে তেওঁলোকে কেতিয়াও সাম্প্ৰদায়িক বা এজনে আনজনৰ প্ৰতি হিংসা নকৰে আৰু যাৰ কাৰণে তেওঁলোকৰ ওপৰত প্ৰকৃতি বা কুদৰতে এনেকুৱা ভয়ংকৰ মহামাৰী বা এনেকুৱা দুৰ্যোগ কেতিয়াও নিদিয়ে কিন্তু দেখা গৈছে যে এই বিশ্বাস বা ভাল মনোভাৱ মানুহৰ পৰা লাহে লাহে হেৰাই গৈছে আৰু যাৰ কাৰণে হয়তো মানুহৰ ওপৰতে এনেকুৱা মহাকাল মহামাৰী আৰু দুৰ্যোগ কুদৰতে দিছে এটা কথা ভাবি চাব যে কুদৰতে বা প্ৰকৃতিয়ে যেতিয়া কোনো এটা দুৰ্যোগ দিয়ে তেতিয়া কেতিয়াও সাম্প্ৰদায়িক বা জাতি ধৰ্ম বৰ্ণ চাই নিদিয়ে কাৰণ কুদৰত বা প্ৰকৃতিয়ে কেতিয়াও জাতি ধৰ্ম নিচিনে নাজানে আৰু যাৰ কাৰণে যেতিয়া তেওঁ কোনো এটা দুৰ্যোগ বা কোনো এটা মহামাৰী দিয়ে সকলোকে সমানভাৱে এট্ৰাক্ট কৰে সেয়েহে আমি এইটো বুজা উচিত যে আমি সকলোৱে সাম্প্ৰদায়িক বা এজনে আনজনৰ প্ৰতি ঘৃণা ভাৱ নকৰি সকলোৱে একত্ৰিতভাৱে এই মহামাৰীৰ সৈতে যুঁজ দিওঁ আৰু এই বেয়া সময়খিনি সকলোৱে একত্ৰিত হৈ সমানভাৱে মিলিত হৈ যুঁজ দি এই বেয়া সময়খিনি পাৰ কৰি যাওঁ